বাকরি ভাঙাজা এমই স্কুল নরবাহাদুর ছেত্রী আমার 1 বছর হয়েছে স্কুল এমালিকেশন করেছে 1 to 8 1 বছরলৈকে আমার টিচার এলপি টিচার আসিলে 3 জন আজি 2024 সনৰ ডিসেম্বর মাস 6 তারিখে আমার কাউন্সিলর থ্রুদি বা ডিপার্টমেন্টের থ্রুদি আমার 3 জন শিক্ষক এলপি স্কুল টিচারটো উঠাই লৈ গ'ল এতিয়া আমি রেগুলার টিচার আছো 6 জন কেএলটির বাদে তেতিয়া আমার 9টা ক্লাস কেজি 1 to 8 লৈকে 9টা ক্লাস আমি 9টা ক্লাসটো চলাবৰ কাৰণে বহুত অসুবিধাত ভুগি আছো সেইকাৰণে আমি নিজে আমাৰ গাঁৱৰ কিছুমান ল'ৰা ছোৱালীক সহযোগ লৈ আমি দুজন টিচাৰ ইয়াত ৰাখি আমি পঢ়াই আছো নহলে আপোনালোকে গৈ চাব পাৰে তেওঁলোকে সহযোগত তেওঁলোকে আহিম বুলি কৈছে কিবা এটা তেওঁলোক চাহ পানী খৰচ আমি দিয়া ব্যৱস্থা কৰি দুজন শিক্ষয়িত্ৰী মই ৰাখিছো ইয়াতে ৰাখি আমি হেল্পৰ কাৰণে কৰি আছো রেজুলেশনটো লোৱা নাই এনে আজি যোৱাকালিৰ পৰা আহিছে তেওঁলোকে রেজুলেশন লম বুলি ভাবিছো মই লম আৰু আমি অসুবিধাত ভুগিছো এতিয়া মই এজন প্ৰধান শিক্ষক বহুতো কাম কৰিবলগীয়া হৈ যায় ডেইলি আমাৰ মিটিং মাতে কৰবা যাব লাগে কৰবা কিবা কৰিব লাগে স্কুলত চলাবলৈ আমাৰ অসুবিধা হৈ আছে এতিয়া আমি হঠাৎ এতিয়া গুণোৎসৱৰ আগত তেওঁলোকে এটা ডাঙৰ পদক্ষেপ ললে যে গুণোৎসৱ পিছত যদি এলপি টিচাৰ ট্ৰান্সফাৰ কৰি দিলে আমি ইমান কষ্ট নেপালোহেঁতেন কিন্তু গুণোৎসৱ 17 তাৰিখৰ পৰা আমাৰ গুণোৎসৱ আছে 6 তাৰিখে তেওঁলোকে ডিসেম্বৰ 6 তাৰিখ তেওঁলোকে আমাৰ টিচাৰ 3 জন কন্টেক্সুয়াল এজন আছিল এসএসআর এটো উঠাই লৈ গ'ল রেগুলার 2 জন টিচার উঠাই লৈ গ'ল য'ত লৈ গৈছে সিঙ্গল এলপি স্কুলত তাত খুব কম ল'ৰা ছোৱালী তাতো লৈ গৈছে তেতিয়া আমি গৈ বিভাগীয় কৰ্তৃপক্ষক আমি আবেদন জনাইছো আমাৰ আইএসক আৰু তাৰপিছত আমাৰ সেক্ৰেটাৰী প্ৰিন্সিপাল সেক্ৰেটাৰী তেওঁলোকে কৈছে আমি ৰেশিও অনুযায়ী লৈছো আমি যেতিয়া আমি দেখিলো য'ত ষ্টুডেন্ট কম তাতো যদি ৰেশিও নোহোৱাকৈ লৈ গৈছে তেওঁলোকে সেইকাৰণে এইটো অসুবিধাত ভুগি আছে সেইকাৰণে আমাক অনতি পলমে এই ব্যৱস্থাটো মানে টিচাৰ দিয়াৰ ব্যৱস্থাটো কৰিলে মই অলপ সকাহ পালোহেঁতেন আৰু সকলো কামত মই সহযোগ কৰিব পাৰিলোহেঁতেন এইটোৱে মই কৈছো